নমস্কাৰ, মই হৈছোঁ আপোনালোকৰ ডিজিটেল মিত্ৰ আৰু ভেকেঞ্চি আহিছে আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ ফালৰ পৰা। ইয়াতে তিনি ধৰণৰ ভেকেঞ্চি আহিছে। প্ৰথমটো হৈছে হাই স্কিল ৱৰ্কাৰ, তাৰে এটা ভেকেঞ্চি আহিছে। এডমিনিষ্ট্ৰেটিভ এণ্ড একাউণ্ট ৰিলেটেড এক্টিভিটিজ, ইয়াৰে কোৱালিফিকেশ্যনসমূহ হ'ব গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ এ মিনিমাম 60%, মিনিমাম 6 month ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউট। মানে যিকোনো গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰিব, খালি 60% মাৰ্ক আপোনালোকৰ থাকিব লাগিব, লগতে 6 month আপোনালোকে কম্পিউটাৰ কৰা হ'ব লাগিব। ইয়াৰে চেলাৰীটো হ'ব 20,194 টকা। এইটো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নৰ্মছৰ মতে হয়। ছেকেণ্ডটো হৈছে স্কিল ৱৰ্কাৰ, অপাৰেশ্যন অফ মিল্ক পাৰ্লাৰ ইন ডেইৰী ফাৰ্ম। সেইটোৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী ছায়েন্সৰ হ'ব লাগিব, লগতে ITI চাৰ্টিফিকেট থাকিব লাগিব। ইয়াৰে চেলাৰী হ'ব 15,446। 3 নম্বৰটো হৈছে আনস্কিল ৱৰ্কাৰ। এইটো মানে নেচাৰটো হ'ব মাল্টিটাস্কিং, মানে যিকোনো কামেই কৰিবলগীয়া হ'ব পাৰে, নৰ্মেল যিখিনি কাম থাকে। এইটো অনলি ক্লাছ 8 পাছলৈকেহে পাৰিব। চেলাৰী হ'ব 10,976। ইয়াৰে টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি এনেধৰণৰ। পোষ্টখিনি হ'ব টেম্পৰৰী। ছেকেণ্ডটো হ'ল প্লেচ অফ পোষ্টিং উইল বি এট দ্য প্ৰজেক্ট ছাইট, মানে যিটো খানাপাৰা তেওঁলোকৰ অফিচ আছে তাতে আপোনালোকৰ পোষ্টিং হ'ব। আপোনালোক ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। এজ লিমিটটো অসম গভৰ্ণমেণ্টৰ নৰ্মছৰ মতে হ'ব, মানে 18 পৰা 40 বছৰ। একো এক্সট্ৰা টিএ দিয়ে আপোনালোকক দিয়া নহ'ব। আৰু চিলেকশ্যন প্ৰচেছটো কমিটিৰ হাতত ৰিজাৰ্ভ থাকিব। এতিয়া আহিলে কেনেদৰে এপ্লাই কৰিব। এপ্লাই কৰিবৰ কাৰণে ইয়াতে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম আছে। এইখন হ'ল ষ্টেণ্ডাৰ্ড ফৰ্মখন, এইখন মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম। এই ষ্টেণ্ডাৰ্ড ফৰ্মখন প্ৰিণ্ট কৰি ষ্টেণ্ডাৰ্ড ফৰ্মখন প্ৰিণ্ট কৰিব লাগিব। লগতে আপোনালোকৰ যিখিনি পঢ়া ডকুমেণ্টছ, সেই ডকুমেণ্টছখিনি জেৰক্স কৰি চেল্ফ এটেষ্ট কৰিব লাগিব। এইখনতে এখন ফটো লগাব লাগিব। ইয়াতে যিখিনি লিখিব দিছে সেইখিনি আপোনালোকে ফিল আপ কৰিব দি বুলি তলত আপোনালোকৰ ছিগনেচাৰ কৰি 2 এপ্ৰিলৰ দিনা আপোনালোকে অফিচ অফ দ্য ডাইৰেক্টৰেট অফ ৰিচাৰ্চ ভেটেৰিনেৰী AAU খানাপাৰা যিটো অফিচ আছে, মানে AAUৰ যিটো অফিচ আছে খানাপাৰাত, সেই খানাপাৰাত আপোনালোকে এটেণ্ড হ'ব লাগিব। এইখনেই আছিলে নটিফিকেশ্যনখন। যিসকলে কৰিম বুলি ভাবিছে তেওঁলোকে কৰিব পাৰিব। ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।